গাইজ মোৰ মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহি আছোঁ শিৱসাগৰ শিৱদৌল। আজি যিহেতু শিৱৰাত্ৰি সেইকাৰণে শিৱদৌললৈকে আহিলোঁ। এতিয়া চাওকচোন ইমান ভিৰ, মেইন শিৱদৌলতো আমি সোমাবলৈ চান্সেই নাপালোঁ। চ' কাষত থকা দৌলতে আমি চাকি সেৱা কৰিলোঁ। এয়া বাহিৰত চাকি দিয়া জেগা বনাই দিছে, তাতে চাকি দিলোঁ। এয়া মোৰ মানুহজনে চাকি জ্বলাই আছে। সেয়া চাকি দি কৰি ওলাই দেউজনৰ পৰা আশীৰ্বাদ ল'লোঁ। তাৰপাছত শিৱদৌলৰ কাষে কাষে অকণমান ফুৰিলোঁ। ফুৰি কৰি লৈ মেলাখন চাওঁতে মোৰ জুচ খাব মন গ'ল। ব্লুবেৰী জুচ এটা ল'লোঁ। তো জুচ খাই আমি আহি আছোঁ। এতিয়া জুচ খাই এতিয়া উভতিছোঁ আৰু উভতোতে শিৱদৌলৰ কাষত যিটো বৰপুখুৰী আছে, বৰপুখুৰী দেখা পালোঁ। ডাঙৰ মাছ এটা ছাইডলৈ আহিছে, ইমান ভাল লাগিছে চাই। তো আমি ৰৈ পেলাই অকণমান চালোঁ। এয়া চাওকচোন, মই অলপ জুম কৰি দিম, হয়তো দেখাই পাব। এইটো মাছ ইমান ভাল লাগিছে চাই। মাছটো একদম শান্তকৈ আহি পেলাই ছাইডত ৰৈ আছে। তাৰপিছত আমি পাৰে পাৰে খোজকাঢ়ি গৈ আছোঁ। এয়া গৈ আছোঁ। গৈ থাকোঁতে একচুৱেলি মই কথা কৈ আছিলোঁ। তো এতিয়া পিছত আকৌ এড কৰি দিছোঁ ভইচটো, তো অলপ খেলি মেলি হ'ব পাৰে। এয়া আমি চাইডে পুখুৰীটো অলপ ভিডিঅ' বনাই ল'লোঁ। তাৰপৰা দেখিলোঁ আই লাভ শিৱসাগৰ লিখা আছে, এনেও ভাল লাগে। তো তাতে অলপ ফটো উঠিলোঁ। ফটো উঠাৰ পিছত উভতি আহোঁতে শিলৰ সাঁকো পালোঁ। যাওঁতে যিহেতু ফটো উঠাবলৈ নহ'ল, সেইকাৰণে আহোঁতে শিলৰ সাঁকো ফটো উঠালোঁ। থেংক ইউ।